নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছো এটা অত্যন্ত ভাল খবৰ। পুনৰ বিশ্বজুৰি ভাইৰেল হল এগৰাকী মুছলমান কন্যা। 7 বছৰীয়া ৰিফা তাছকিনে উৰুৱালে হেলিকপ্টাৰ। অতি কম বয়সত বিশ্ব অভিলেখ গঢ়িলে ৰিফা তাছকিনে। ভিডিঅ'টো সকলোৱে একোটাকৈ শ্বেয়াৰ কৰি বিশ্ববাসীক দেখুৱাই দিয়ক। হয়, চুইমুৰৰ 10ম শ্ৰেণীৰ ছাত্ৰী ৰিফা তাছকিনে মাত্ৰ 7 বছৰ বয়সতে একেলগে কেইবাটাও বাহন চলোৱাৰ অভিলেখ গঢ়ি চৰ্চালৈ আহিছে যদিও তেওঁক বৰ্তমান এগৰাকী দক্ষ চালক হিচাপে জনা যায়। তেওঁৰ সফলতাৰ যাত্ৰা সৰুতেই আৰম্ভ হৈছিল। ৰিফা তাছকিনৰ বিষয়ে ক'বলৈ গ'লে মাত্ৰ 7 বছৰ বয়সতে তাই হেলিকপ্টাৰ চলোৱাৰ লগতে 10টা ভিন্ন চকাৰ বাহন যেনে ট্ৰেক্টৰ, ট্ৰেইন, ৰোড ৰোলাৰ, জেচিবি, লৰি আদি চলাই বিশ্ব অভিলেখ কৰিছিল। বিলাতী প্ৰশিক্ষণ 2018 চনত তাই বেংগালুৰুত এগৰাকী সহ পাইলটৰ উপস্থিতিত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি এখন বিমান চলাইছিল। পৰিয়ালৰ সমৰ্থন, তেওঁৰ পিতৃ তাজউদ্দিন এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ আৰু বাইক ৰেচিং বিশেষজ্ঞ আছিল আৰু ৰিফাকক সৰুৰে পৰা এই প্ৰশিক্ষণ তেওঁ দিছিল। ৰিফা তাছকিন বৰ্তমান 10ম শ্ৰেণীৰ ছাত্ৰী আৰু কৰ্ণাটক চৰকাৰৰ যক্ষ্মা নিয়ন্ত্ৰণ প্ৰকল্পৰ ব্ৰেণ্ড এম্বেছেডৰ। তাই এগৰাকী দক্ষ কাৰাটে খেলুৱৈ যিয়ে 2024 চনত ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নত সোণৰ পদক জয় কৰিছিল। তেওঁৰ ভৱিষ্যতৰ সপোন হৈছে এগৰাকী ফাইটাৰ পাইলট হোৱা। অৱশ্যে ভাৰতীয় আইন অনুসৰি অনুজ্ঞাপত্ৰ অবিহনে ৰাজহুৱা পথত বাহন চলোৱা নিষেধ হোৱা বাবে কেৱল বিশেষ অনুমতি লৈ সুৰক্ষিত খেলপথাৰ বা আবদ্ধ ঠাইতে এই বাহনসমূহ চলায়। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি বিশ্ববাসীক দেখুৱাই দিয়ক।